নমস্কাৰ সকলোকে দিছ ভিডিঅ' ইজ ভেৰি ইম্পৰ্টেণ্ট চ' প্লিজ ৱাচ দিছ ভিডিঅ' টিল দি এণ্ড যোৱাকালি ৰাতি ধ্ৰুৱ ৰাঠী এটা ভিডিঅ' আপলোড কৰিছে তেওঁৰ ইউটিউব চেনেলত में दोस्तों 19 सितंबर 2025 का दिन हमेशा के लिए इतिहास में दर्ज हो गया है। उस दिन समुद्र की लहरों ने सिर्फ एक इंसान को ही नहीं बल्कि एक पूरी पीढ़ी की आवाज को अपने अंदर समा लिया। তেওঁ বহুত কিবা কিবি ইনফৰমেশ্যন দিছে জুবিন দাৰ বিষয়ে। জুবিন দা প্ৰতিজন অসমীয়াৰ কাৰণে কিয় আৱেগ, প্ৰতিজন অসমীয়াই কিয় কান্দিছে, দা কেতিয়া অসমীয়া ইণ্ডাষ্ট্ৰীত এণ্ট্ৰি মাৰিছে। ভিডিঅ'টো যেতিয়া মিম পেজবিলাকে ক্লিপ কাটি ইনষ্টাগ্ৰামত আপলোড কৰিছে, কিছুমান পণ্ডিতে এনেকুৱা কমেণ্ট কৰি আছে, বাপৰে বাপ। আপোনালোকে স্ক্ৰীণত দেখা পাইছে চাগে কমেণ্টছবিলাক। মানে সিহঁতে নিজক জুবিন দা ফেন বুলি কয় হা, জুবিন দাৰ ফেন। তহঁতেতো প্ৰথমে জুবিন দাৰ ফেনে নহয় সঁচাকৈ হা, কাৰণ কোনোবাই যদি জুবিন দাৰ বিষয়ে ভাল কৈ আছে, কোনোবা যদি তহঁতে তাক হেট দি আছা, তহঁতে তাক হেট কৰি আছা, অলপ এইটো ইউজ কৰিব লাগে না। এনেকুৱা উল্টা পাল্টা কমেণ্ট মই আচৰিত হৈ গ'লোঁ যে এনেকুৱা বেয়া কমেণ্ট কিয় কৰি আছে। মানে মানুহে চব বস্তুক মানে নেগেটিভ হিচাপত কিয় লয়। আৰু বহুতে কৈ আছে ভিউজৰ কাৰণে ধ্ৰুৱ ৰাঠীয়ে জুবিন দাৰ ওপৰত ভিডিঅ' বনাইছে। তো ভিডিঅ' যে বনায় ন, চবে ভিউজৰ কাৰণেই বনায় হা। আৰু ধ্ৰুৱ ৰাঠীৰ এনে বহুত ভিউজ আহে হা। আৰু বহুতে তেওঁক টুইটাৰত ৰিকুৱেষ্ট কৰিছিল, বহুতে কৰিছিল, সেইকাৰণেহে বনাইছে তেওঁ ভিডিঅ'। আকৌ নবনালেও বহুতে ক'ব যে জুবিন দাৰ ওপৰত কিয় ভিডিঅ' বনোৱা নাই। আকৌ বনালেও প্ৰব্লেম। মানে মানুহ যাব ক'ত বাৰু নাজানো। মানে মানুহৰ কি ভাবে, কেনেকুৱা ধৰণৰ চিন্তাধাৰা, ইমান নেগেটিভ থিংকিং, ইমান নেগেটিভ মাইণ্ড। আৰু ধ্ৰুৱ ৰাঠী ফুল ৰিচাৰ্চ কৰি ইয়াৰ পিছতহে ভিডিঅ' বনায়। সিহঁতৰ নিচিনা যি টি মানে কমেণ্ট কৰি নিদিয়ে, যি টি মন্তব্য নিদিয়ে, কিবা এটা লজিক থাকে নে তহঁতৰ কমেণ্টছত একো লজিক নাথাকে। তেনেকুৱাতো তেওঁ নহয়, কাৰণ তেওঁৰ ভিডিঅ'ত বহুত ৰিচাৰ্চ লাগে, বহুত টাইম লাগে। আৰু অন্ধভক্তৰ পৰা কি লজিক আশা কৰিম বাৰু মই ভুল মোৰে। এই অন্ধভক্তবিলাকৰ পৰা লজিক এক্সপেক্ট কৰি আছোঁ, তেনেকৈ কিবা লজিকেল কমেণ্ট কৰিব। আৰু বহুত ভাল আছে, বহুতে এপ্ৰিচিয়েট কৰিছে কমেণ্ট ছেকশ্যনত তেওঁলোককতো। একচুৱেল জুবিন ফেন তেওঁলোক। অন্ধভক্তবিলাকক কৈছোঁ বাৰু, তহঁতে কিবা এটা কমেণ্ট কৰাৰ আগতে অলপ ভাবি চিন্তি কমেণ্ট কৰিবি। চবকে কোৱা নাই দেই, আপোনালোক বহুত ভাল মই গম পাওঁ, কিন্তু কিছুমান থাকে, কিছুমানক কৈছোঁ বাৰু। এই পৃথিৱীত বহুত ভাল মানুহ আছে, 99% মানুহ ভাল। আৰু এই অন্ধভক্তবিলাকক কৈ আছোঁ, তহঁততো জুবিন দাৰ ফেনে নহয় প্ৰথমে হা। জুবিন দাৰ অনুৰাগী নহয় তহঁত। যদি জুবিন দাৰ অনুৰাগী হ'লে হয় তেন্তে এইটো ইউজ কৰিলে হয়। কিবা এটা কমেণ্ট কৰাৰ আগতে, কিবা এটা কোৱাৰ আগতে কিবা নুবুজাকৈ নুশুনাকৈ কমেণ্ট কৰি দিলে, য'ত কিবা লজিক নাথাকে, সেইবিলাকক অন্ধভক্ত বুলি কোৱা হয়, ব্ৰেইনলেছ বুলি কোৱা হয় হা। আৰু তহঁতে নিজকে ৰ'ষ্ট কৰি আছা, নিজকে দেখাই আছা যে ব্ৰেইন বোলা বস্তুটো নাই। সেইটো দেখাই আছা, সেইটো শ্ব' কৰাৰ চেষ্টা কৰি আছা তহঁতে, উল্টা পাল্টা যি টি য'তে ত'তে কমেণ্ট কৰি। আৰু তহঁততো জুবিন দাৰ ফেনে নহয় প্ৰথমে। তহঁত জুবিন দাৰ যদি ফেন হ'লি হয় তেন্তে ব্ৰেইনটো ইউজ কৰিলে হয়। ব্ৰেইন যিটো দিছে ভগৱানে ইউজ কৰিবলৈ, সেইটো ইউজ কৰিলে হয়। তহঁতে যি টি কমেণ্ট কৰি দিয়ে আৰু কোনো মিল নাই, কোনো এটা পাৰ্টিৰ মানে চেলেকি ন, তহঁতৰ অভ্যাস হৈ গ'ল, হেবিট হৈ গ'ল। তো এইটো চেঞ্জ কৰোঁতে অলপ টাইম লাগিব, অলপ টাইম লাগে চব বস্তুৰে। নিজকে চেঞ্জ কৰোঁতে অলপ চেঞ্জ কৰ বাৰু। ফৰ এক্সাম্পল কোনোবা মানুহ বেয়া আছে, কোনোবা চুৰ হা, তো তাৰ মাজতো কিবা এটা ভাল গুণ থাকিব পাৰে, সেইটো চাব লাগে ইমান। আৰু তহঁতেতো পজিটিভ বস্তু, তহঁতৰ পৰা আশা কৰিমেই কি আশা কৰিব পাৰি তহঁতৰ নেগেটিভ। মানে যাৰ মূৰত অকল গোবৰে আছে, যাৰ মূৰত কোনো ব্ৰেইন বোলা বস্তুটোৱে নাই তাৰ। আৰু বহুতে এটা বস্তু ডিমাণ্ড কৰি আছে যে জুবিন দাৰ কেছ যিটো, সেইটো CBIক দিব লাগে। CIDৰ ওপৰত ইভেন শ্যামকানু মহন্তও সেইটো কৈ আছে, সি SIDৰ ওপৰত বিশ্বাস নকৰে, কেছটো CBIক দিব লাগে হা। তো আপোনালোকক মই কৈ দিওঁ, CBI যিটো সেইটো হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত, আৰু CID যিটো সেইটো হ'ল ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত হা। তো আমি অসমবাসীয়ে যিমান জুবিন দাক চিনি পাওঁ, যেনেকৈ আমি চিনি পাওঁ হা, চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইমান চিনি নাপাব হা। আমিহে জুবিন দাক চিনি পাওঁ, আমি অসমবাসীয়েহে ভালকৈ চিনি পাওঁ। জুবিন দা আমাৰ কাৰণে এজন ছিংগাৰ নহয়, তেওঁ এটা ইম'শ্যন হয়। সেই বস্তুটো আমিহে ফিল কৰিব পাৰোঁ, আমিহে গম পাওঁ, সেইটো বেলেগ বাহিৰৰ কোনোৱে গম নাপাব ন। চ' CBI জুবিন দাক এজ এ নৰ্মেল মানুহ হিচাপে ট্ৰিট কৰিব, যেনেকৈ হয় বাৰু হা। কিন্তু জুবিন দাটো নৰ্মেল মানুহ নহয় আমাৰ কাৰণে। হি ৱাজ এন ইম'শ্যন ফৰ আছ হা।
হি ৱাজ নট জাষ্ট আ ছিংগাৰ। শুনামতে শ্যামকানু মহন্ত 2002 চনতো কিবা এটা 14 কোটি টকাৰ স্কেম কৰিছিল। ইয়াৰ পিছত বহুতে এই স্কেমটোত ফচিছে, কিন্তু শ্যামকানুৰ নামটো অহা নাই ইভেন, আৰু সেই কাণ্ডটো কোনো চিডিয়াটো নাই বাৰু। আৰু ইমান দিন অসমত সেইকাৰণে অহা নাই কাৰণ কিবা না কিবা প্ৰিপেৰেশ্যন কৰি আছিল, আৰু সিহঁত দুটা সেইকাৰণে অসমত অহা নাই ইমান দিন। সিহঁতে নিজক প্ৰিপেয়াৰ কৰি আছিল যে আমি কেনেকৈ বাচি যাব পাৰোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰেও কৈছে যে জুবিন দাক ন্যায় দিয়া হ'ব, যিকোনো কৌশলে ন্যায় দিয়া হ'ব, আৰু আমাৰো বিশ্বাস আছে এইটোৱে হ'ব লাগে। আৰু আমি চবে আশাবাদী, আমাৰ চৰকাৰৰ ওপৰত, আইনৰ ওপৰতো বিশ্বাস আছে যে জুবিন দাই ন্যায় পাব, আৰু এইটো আমি চবে আশা কৰি আছোঁ যিমান সোনকালে হয়। জাষ্ট আমাৰ ন্যায়টোৱেই লাগে।